মে জন্মান্তৰ সভাস্থলী কৃপাল গুৰুজনাৰ একান্ত নৱমস্ত আই মাতৃ সমস্ত আপোনাক মহামহন্ত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আজি এই পবিত্ৰ দিনটিত প্ৰয়াত বাপজনাৰ একাদশ দিৱসৰ উপলক্ষত আপোনাসৱৰ সাক্ষাতত পুৰণি নিবন্ধ অনুসৰি বৈকুণ্ঠৰ প্ৰমত্ত সিংহৰ নাম বস্তুভাগ আৰু বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগৰ পাছতেই তেৰাৰ আত্মাৰ সদ্গতি অৰ্থে গুৰুজনাৰ সৃষ্ট বাদ্যভাগী প্ৰদৰ্শন কৰিব লাগে। সেয়েহে আমাক আমন্ত্ৰিত কৰি আনিছে। হে প্ৰভু সমস্ত, আমি সিমানৰ যোগ্যজন নহয়, মাথো আপোনাসৱৰ আজ্ঞা গৃহগত কৰি গুৰুজনাৰ সৃষ্ট বাদ্যভাগী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰচাৰিত আৰু প্ৰসাৰিত ২ নং মণ্ডলগাঁও প্ৰাথমিকৰ হৈ প্ৰদৰ্শন কৰিবলৈ যাওঁতে স্থান কাল পাত্ৰভেদে সুসঞ্চাৰ লয় লাখ তাল মান আদি শতগাহস্বকীয় অপৰাধ হৈ যাব পাৰে। সৰ্ব অপৰাধৰ মাৰ্জনাটো আপোনাসৱৰ চৰণৰ যোগেদি প্ৰভু ভগৱন্তৰ চৰণলৈ গুৰুজনাৰ বাণীয়ে সেৱা নিবেদন কৰিছে। প্ৰভু